হাই বন্ধু বান্ধৱীসকল, কি খবৰ? অসমীয়া পাকঘৰলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আমি বনাম কল পচলা খাৰ আৰু তাত মই মাছৰ মূৰ দিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন হয় দেখাই দিওঁ এবাৰ। আমাক লাগিব অকণমান বগা সৰিয়হ আৰু প্ৰয়োজন অনুসৰি অলপমান কলা খাৰ আৰু অকণমান মচুৰ দালি এনেদৰে তিয়াই থৈ দিছোঁ। এইখিনিও দি দিম মই তাত। কেঁচা জলকীয়া 3টা আৰু আদা টুকুৰা লৈছোঁ, সেইখিনিও মই ভালদৰে পিহি ল'লোঁ আৰু সৰিয়হখিনিও মই ভালদৰে পিহি ল'লোঁ। এডাল লৈছোঁ ভীমকল বা আঠিয়া কলৰ কল পচলা আৰু এইডাল ভালদৰে ধুই বাহিৰৰ বাকলিকেইটা এৰাই দি দিলোঁ আৰু সৰুকৈ কুটি ল'লোঁ। যিমানে মিহি হয় সিমান সোনকালে হয় আৰু খাবলৈ বহুত সোৱাদো হয়। মোৰ মায়ে এইখিনি কাটি দিলে, আপুনি নিজৰ সুবিধা অনুযায়ী কাটি ল'ব আৰু কাটি হোৱাৰ পাছত হাতেৰে ভালদৰে মোহাৰি ল'ব যাতে বহুত কোমল হৈ যায়, আৰু যদি মিহি নহয় তেনেহ'লে মিক্সিত অকণমান মাৰি ল'ব, তেতিয়াও ভাল হ'ব। চাওকচোন আগতে কেনেকুৱা ডাঙৰ আছিলে আৰু এতিয়া মোহাৰি হোৱাৰ পিছত কিমান সৰু হৈ গ'ল আৰু কোমল হৈ গ'ল বহুত। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু তাত মিঠাতেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছত তাত কেঁচা জলকীয়া দি দিলোঁ। তাৰ পাছত পচলাখিনিও দিলোঁ আৰু অকণমান টাইম ভাজি ল'লোঁ। জ্বলা আপুনি নিজৰ ইচ্ছা অনুসৰি দি ল'ব। মই ইয়াত মচুৰ দাইলখিনিও দি দিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখো দিলোঁ, হালধি ব্যৱহাৰ নকৰোঁ। অকণমান ভাজি লোৱাৰ পাছত আদা আৰু সৰিয়হৰ পেষ্টখিনিও দি দিলোঁ আৰু অকণমান ভাজি হোৱাৰ পিছত কলাখাৰখিনিও দি দিলোঁ একেলগে। এইখিনি এতিয়া ভালদৰে ঢাকনি লগাই সিজি থাকিবলৈ কম জুইত দি থ'ম। কম জুইত এইখিনি 10 মিনিটমান ঢাকন দি সিজিবলৈ দিছিলোঁ আৰু এতিয়া একেবাৰে পানীখিনি গোটেইখিনি শুকাই গ'ল, দেখিছেনে? এতিয়া ইয়াত মই আগতে ভাজি থোৱা মাছৰ মূৰকেইটা দি থ'ম। মাছৰ মূৰখিনি দিয়া হোৱাৰ পাছত মই ভালদৰে মাছৰ মূৰখিনি অকণমান ভাঙি দিম আৰু সেইখিনিও ভাজি হোৱাৰ পিছত অকণমান পানী দিম। মূৰখিনি দিয়াৰ পিছত মই আৰু অকণমান ঢাকোন দি সিজিবলৈ দিলোঁ। 4 মিনিটমান সিজিবলৈ দিলোঁ। ঢাকোন খোলাৰ পিছত দেখিছেনে কেনেকৈ উতলিব ধৰিছে? এনেকৈ মই বেছি টাইম ৰখা নাই, 2-3 মিনিটমান এনেকৈ উতলাৰ পিছত মই গেছটো অফ কৰি দিছোঁ। লাহে লাহে পানীখিনিও শুকাই গ'ল। আপুনি যেনেকৈ বিচাৰে সেনেকৈ কৰি ল'ব। মই ইয়াতে বন্ধ কৰি দিলোঁ আৰু কাৰণ মই অলপমান পানী থাকিলে ভাল পাওঁ আৰু যিহেতু পাছলৈ এইখিনিও শুকাই যাব, সেইবাবে আপুনি বিচাৰিলে অকণমান ৰাখি আৰু শুকান কৰি ল'ব। মই থোৱাৰ পিছত মই ইয়াৰ ওপৰত মিঠাতেল অকণমান দি দিলোঁ, কাৰণ খাৰৰ ওপৰত যদি মিঠাতেল অকণমান দিয়ে ন, তাৰ সোৱাদটোৱে বাঢ়ি যায়।
এনেকৈ যদি নাই খোৱা এদিন খাই যাব, সঁচাকৈ বহুত ভাল লাগে। আৰু ভাল লাগিলে জনাব, লাইক এটা কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আগলৈ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।